সপোনৰো ঠিকনা নাই তথাপিতো বাটে চাই চকু জৰি মৰুৰ নদী হয় কথাটো বুজি পোৱা নাই তহঁত দুটা আজি হৈছে কি এটা মন মাৰি আছো তই মোৰ পেলালে বহি আছে আৰু তই একো যে নাই কোনো যে নাই এইবোৰ মাৰি আছ তহঁতে কি হয় এই মন ভাল লাগিব কবা কচোন আছে না গাৰ্লফ্ৰেণ্ড না কোনোবা ফ্ৰেণ্ড এজনী আছে কথা পাতিবলৈ চাল্লা কেছ সেইটো চাল্লা তহঁতও দে মানুহ আৰু দেই ঐ বিকি একদম তোৰ ভাবোতে একদম মুখখন একদম এন্দুৰটোৰে জোঙা লিউ হৈ গৈছে এফালে চা দে কি হ'ল ওচৰতে বা ছাগলী নিচা পেকপেকাই কিয় আছ কচোন আৰে মই বুজি পোৱা নাই তহঁত দুটা আজি হৈছে ঐ তহঁত দুটা কথা এটা কম বুলি মই ভাবি আছিলো বুজিছ না তহঁতে কি কয় এতিয়া হেল্প কৰিলে তখন নাজানো কিন্তু মই কথাটো কওঁ আৰু তেনে কি কথা বিকি কচোন ক হেল্প কৰিব পাৰোঁ দেচোন ক কি কথা এই গাড়ুহঁতৰ ঘৰলৈ অহা যে আলহী যে মই মস্ত ভাল পাইছোঁ বুজিছ না মই তাক ক'ব নোৱাৰো বুজিছ কি কৰিম তাকে ভাবিছোঁ এই আমি থাকোঁতে তই টেনশ্যন কৰ কিবা এটা মেনেজ কৰিম নিজৰ আকৌ গাৰ্লফ্ৰেণ্ড নাই সি আকৌ লেভেল চাই সি বোলে গাৰ্লফ্ৰেণ্ড পৰাই দিয়ে বোলে সেই কথাটোহে কৈছোঁ মই ফ্ৰেণ্ড বুলি কিবা এটা ক'ব নাপায় নেকি এই ৰ মোৰ চিন্তা লাগি আছে তহঁতে আকৌ কাজিয়া লাগি গ'লি সেই মনে থাক তহঁতে কথা শুনচোন বাৰু অলপ আগতে একো যে নাই কোনো নাই মাৰি আছে এতিয়া সি বোলে তোক গাৰ্লফ্ৰেণ্ড পৰাই দিব পাৰে ঐ প্ৰকাশ তই মোৰ কথা জান মই বেলেগক পতাই দিব পাৰোঁ কিন্তু নিজে পতাই কেতিয়াও নলওঁ গম পাইছ তই চাল্লা নাও টিঙাত ডুবি যাব তথাপিও নাও পা নানাম ন বাদ দে এইবিলাক কাজিয়া বাদ দে এতিয়া চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব ঐ মিঞ্জু ওলালাহি গম পাইছ ই কিবা এটা নহয় কিবা এটা কৰিবই যত আমি কিবা তৰ্ক লাগিলে তাৰ আগত নকবি হা হ'ব কোনো নকয় তই মনে থাক নাহৰৰে কলিতে তোমাৰ মন জুৰাব তোমালোকে চোন আজি কুল হৈ আছা পিছে তই ক'ত যাৱ সেই যাম আৰু ক'ত মানে ল'ৰা এটা এইমাত্ৰ মোলৈ ফোন কৰিছে গম পাইছনে মানে তাক বোলে গাৰ্লফ্ৰেণ্ড পতাই দিবৰ কাৰণে বোলে টিপছ কেইটামান শিকাই দিব লাগে তাকে বোলে শিকাই দি থৈ আহোঁগৈ গাৰ্লফ্ৰেণ্ড পটোৱা টিপছ গাৰ্লফ্ৰেণ্ড পটোৱা টিপছ কঁঠালৰ বাদু তই কেতিয়া তই গাৰ্লফ্ৰেণ্ড পটোৱা টিপছ শিকিলে লোকক বোলে সি এডভাইচ দিব যে গাৰ্লফ্ৰেণ্ড পটাবৰ কাৰণে তহঁতে আগত কোনে কয় চালা গেলা পিয়াজ কেইটা আমি বোলে গেলা পিয়াজ তই যদি ইমান গাৰ্লফ্ৰেণ্ড পটোৱা টিপছ জানো তেনেহ'লে বিকিক কেইটা শিকাই দেচোন মই কিবা এনে শিকাই দিম নেকি মানে তোক কি পইচা দিব লাগিব নেকি দে হ'ব পইচা পাতি দিব নালাগে দে তহঁতে কেইটা এনে ভিখাৰী মই গম পাওঁ চৰত এনলতি গৰম কৰি দিম ঠাণ্ডা দিনত কথা অলপ ভাললে কবি ই প্ৰকাশটো এইটো গেলা পিয়াজটো এইটো অলপ গেলা আলুটো গাহৰিয়ে নোখোৱা কচুটো মই বিকিক টিপছ শিকাই দিবহে লাগে দিম নহয় ই ধেমালিও ক'ব নাপায় তই কিন্তু বেছি ওপৰলৈ গৈছ দেই মিঞ্জু টিপছে যদি কাম দিয়ে যদি মই গাৰ্লফ্ৰেণ্ড পতাব পাৰোঁ তহঁতক মই পাৰ্টি এটা দি দিম দে তই তোৰ পাৰ্টি মিঞ্জুৱে কি টিপছ শিকাই দিব মোৰ জানা আছে অভিটো এইটো আপেল মোৱাটো এইটো ৰঙা মোৱাটো এইটো একো বুজি নাপাওঁ তই দেখি মোৰ যদি টিপছে কাম নিদিয়ে চাই ল'বি 100% মোৰ টিপছে কাম দিব হ'ব সঁচাতে কাম দিব ন দে কচোন ক কি টিপছ দে মোৰ চলে মই মনে কমা একেটা নুশুনা না আপেল মোৱা খেলো মোৱা একেটা তহঁতে বেয়া নাপাবি মই টিপছটো শিকি লওঁ কি গেলা টিপছ দিব মই জানা আছে দে সিহঁতে শুনিব কৰি দিওঁ আৰু দেচোন তোৰ টিপছটো ক মই শুনো বাৰু এতিয়া চাবি হা আমাৰ মানে গোটেই অল অসমত কিহৰ বাবে হুলস্থুল লাগি আছে গম পাইছ না বৰ্তমান এইকেইদিন ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম য'তে বাদাম এতিয়া যদি ক'ৰবাত দোকান এখনলৈ যাওঁ বাদাম ক'ৰবাত যদি চাউলৰ দোকানত যাওঁ বাদাম শাকৰ দোকানত যদি যাওঁ বাদাম মানে চব বাদাম আৰু ছোৱালীবিলাকৰ এতিয়া বাদাম খাই ভাল পোৱা হৈছে তই যদি গাৰ্লফ্ৰেণ্ডক প্ৰপ'জ কৰিব যাওঁ ফুল নহয় ফুল নিলে তোক ফুলে গোবাই মাৰি পেলাব তই যদি বাদাম কেইটামান লৈ যাওঁ তেনেহ'লে তোৰ গাৰ্লফ্ৰেণ্ড লগতে ফুটি যাব বাদামে প্ৰপ'জ বৰ্তমান যুগত এতিয়া বাদাম হৈ পৰিছে ছোৱালীসকলৰ এক বিশেষ অংগ আৰু এতিয়া বাদাম বেচিবৰ কাৰণেও বেছি ধৰে ঘূৰিব নালাগে য'তে ত'তে বাদাম পোৱা যায় কাঁচা বাদাম এতিয়াতো ৰাণু মণ্ডলৰ বাদামৰ পিছত ঘূৰি ফুৰিছে তহঁতে কেইটা গম পাইছা নে হা ৰাণু মণ্ডলৰ বাদামৰ পিছত লাগি গ'ল কি কয় প্ৰকাশ এতিয়া দেখিলি নহয় শুনিলি নহয় এতিয়া যদি মোৰ টিপছ ফ'ল' কৰ নহয় তোৰ গাৰ্লফ্ৰেণ্ড প্ৰতি নিজৰ কোনো কথাই নাই যা বাদাম কেইটামান লৈ যা আৰু গাৰ্লফ্ৰেণ্ডক প্ৰপ'জ কৰিব যা বেছিকে মুখ মেলি থাকিব নালাগে যা ভেনা মাখি সোমাই যাব ক'ত মোৰ মুখত ভেনা মাখি সোমাই তোৰ মুখতে সোমাব যা ক'ত যে কথা ক'ব আহে কাঁচা বাদাম লৈ আহিবি কিন্তু ভাজা বাদাম নানিবি তোৰ মুখতে গুলি মাৰি দিব ইয়াৰ নিচিনা চলা পাগল নাই তহঁতে এতিয়া বাদাম বেছি যাবি না মোৰ লগত ব'ল কিবা এটা হৈ যদি হওক দে মোৰ বাৰু কি দিন আহিলে বাদামে ছোৱালী পতাব বাপৰে ঠিকে কৈছ তই দে হ'ব দাঁত চেলা থাকিব নালাগে ব'ল মোৰ লগত যাওঁ যদি ব'ল বাদামে আজি মাল পতাম দে যাৱা এইটো গ'লেই পাগলটো বাদামে মাল পতাই বোলে আহা ব'লা তাৰ লগত যাব লাগিব নহয় ব'ল বাদামেনো কেনেকে মাল পতাই আজি চাব লাগিব ইয়াতে বাদাম পাবি চাগে
অভি দাদা কিবা লাগিছিল নেকি তোমালোকক? ঐ পদ তোৰ দোকানত কাঁচা বাদাম আছে নেকি? সেই ইয়াত নাই যেন পাইছো। দোকানৰ মালিক তই? তই না তই দোকানৰ মালিক? হাও ইয়াক একো ক'ব নোৱাৰি। হে বিকি দাদা ভাজা বাদামহে আছিলে। ভাজা বাদাম হ'বনে? কেঁচা বাদাম নাই কিন্তু। সেই ভাজা বাদাম আছে যদি নালাগে নালাগে, ভাজা বাদাম একো দৰকাৰ নাই মোক। অভি দাদা তহঁতক বাদাম কিয় লাগেনো? খানা খাবি নেকি বাদাম? বাদাম বোলে খানা খাই সেই ভিতৰৰ মূৰ্খ। এই বাদাম ইয়াক লাগে বোলে, বিকিক বেলেগ এটা কাৰণত লাগে। দে তোৰ তাত যদি কেঁচা বাদাম নাই তেনেহ'লে আমি যাওঁগৈ। ন প্ৰকাশ কি কৰ? বাদাম নাই যদি আমি বেলেগত বিচাৰোঁগৈ ব'লা। দে বল বেছি সময় নষ্ট কৰিব নহয়, বল নিজে বোলে কৈছেচোন এইকেইদিন বোলে বাদাম য'তে ত'তে পায়। ক'তা নাইচোন, ইহঁতৰ দোকানত নাইচোন। ভাজা বাদাম আছে, ভাজা বাদাম লৈ ল, ভাজিব দৰকাৰ নাই। এনেই আকৌ ভাজিব লাগিব গৈ কেঁচা বাদাম বিচাৰি ফুৰে। বা বম হস্পিটেল পালোহি দেই। কাঁচা বাদাম বিচাৰি পাগল হৈ গলো। কাঁচা বাদাম নাপালো, এতিয়া কি কৰা যায়? তাকে এতিয়া ক'ত পাম? এফালে চা এখন কি দেখা নাই? ক'ত কি দেখিলে? এইখন দেখা নাই? হস্পিটেল দে হস্পিটেল, তাতে কি হ'ল? তহঁতক মিঞ্জিয়ে কোৱা নাছিল নেকি আজিকালি বাদাম য'তে ত'তে পোৱা যায়? হস্পিটেলত এতিয়া বাদাম পাবি, বল তাত বিচাৰিলে হ'ল খালি। হস্পিটেলত বাদাম? তাকে ভাবিছো মই। সেইটো কিবা ভাবিব লগা কথা নেকি? হস্পিটেলত এতিয়া বাদাম পাম, বল তাত বিচাৰিলে হ'ল খালি। এতিয়া এনেকে যাব নোৱাৰ, 3টা 4টাকে সোমাই পেলাই হস্পিটেলত। কিয় যাব নোৱাৰে? আৰে এতিয়া কভিডৰ সময় নো, 3টা 4টা একেলগে সোমাই পেলাই যাব নিদিব না, সেইকাৰণে এটা যাব লাগিব। কোনোবা এটা গ'লে হ'ল দে হস্পিটেলত বাদাম বিচাৰি। হয় মই কথাটো ভাবাই নাছিলো। দে কোন যাবি এতিয়া? মই যাম নে তহঁতৰ কোনোবা এটা যা? প্ৰকাশে যা দে, বেয়া নাপাওঁ যদি। দে হ'ব দে, তহঁতে কৈছ যেতিয়া যাম দে মই। থেংক ইউ ফ্ৰেণ্ডছ, থেংক ইউ। থেংক ইউ দিব নালাগে, কিবা পাৰ্টি কথা কৈছিলি নহয়, পাহৰি নাযাবি খালি। দে হ'ব দে নাযাওঁ দে পাহৰি, তই যা এতিয়া। ছাৰ মই ভিতৰলৈ সোমাব পাৰোঁনে? আহা কোৱা তোমাৰ কি বেমাৰ হৈছে কোৱা? বেমাৰ? ছাৰ মোৰ মানে কোনো বেমাৰ হোৱা নাই, মই মানে একচুৱেলি বস্তু এটা বিচাৰিছো ইয়াত। কি বিচাৰিছা কোৱাচোন? মানে কাঁচা বাদাম বিচাৰিছো, 1 কেজি মান দিয়কচোন। হোৱাট ননচেন্স, এখন তুমি কি বাদামৰ দোকান পাইছা নেকি? ছাৰ কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? এনেকে ব্যৱহাৰ কৰিব নাপায় কিন্তু দেই। অভদ্ৰ চালা, অভদ্ৰ নিচিনা কথা কবি, তোক নকয় কাক কয়? কাক অভদ্ৰ কৰিছ? চালা কাঁচা বাদাম বিচাৰিছো, কাঁচা বাদাম দে দে। আৰু কি উল্টা পুল্টা কৰি আছ? চালা গোটেই দুনিয়া ৰাণু মণ্ডলৰ লগনি কাঁচা বাদামৰ কাৰণে পাগল হৈ আছে। সি আকৌ কাঁচা বাদাম নাই বুলি ক'ব আহিছে, সি মোক অভদ্ৰ বুলি ক'ব আহিছে। মই কাঁচা বাদাম বিচাৰিছো, কি উল্টা পুল্টা কৈ আছ? ঐ ল'ৰা, তোক পিটন দিব লাগেনে? মই বেছিকে ক'লো নেকি? চালা হস্পিটেলত আহিছো, আহি পেলাই আকৌ উৎপাত কৰি আছো। তোক মছলা দি আছো। কাঁচা বাদাম লাগে তোক? কাঁচা বাদাম লৈ যা। চালা কাঁচা বাদাম দিছে হস্পিটেলত, জনা মুখৰ ওচৰত। কি হ'লে বাদাম পালি না? মইহে জানিছো বাদাম পাই আছো নে টাউন পাই আছো। প্ৰকাশ তোক সুধিছোন নাই, তই বাদাম পালি নে নাই? বাদাম নাই মানে ডক্টৰজনে ধুনীয়াকে মোক বুজাই কিনে কৈছে আৰু আমাৰ ইয়াত এতিয়া বাদামটো লঞ্চ হোৱা নাই মানে বৰ্তমান কেঁচা বাদামটো। তোক ধুনীয়াকে বুজাই কিনে পঠিয়াই দিছে ন? মই ভাবিছিলো হস্পিটেলত বাদাম বিচাৰি যোৱাৰ কাৰণে ধমকি চমকি দিব নেকি? নাই কিয় ধমকি দিব? আৰে মই ভদ্ৰ ল'ৰাটো, দেখাতে ঠাণ্ডা মুণ্ডা, কিয় মোক এনেকুৱা কৰিব? মইহে জানো বেটাখন মোৰ লগত কি ঘটিছে। দে বল এতিয়া বেলেগত বিচাৰি যাওঁ ব'লা।